হেল্ল' স্বাগতম বন্ধুসকল, আহিছোঁ হাউলি ৰাস চাবৰ কাৰণে। যিহেতু ৰাসৰ সময়, গতিকে হাউলিলৈকে আহিলোঁ ৰাস চাবলৈকে। গতিকে হাউলি ৰাসখন সকলোকে দেখুৱাই থাকিম, চবকে দেখুৱাম হাউলি ৰাসখন কেনেকুৱা হয় কি নহয়। আৰু শুনিবলৈ মানে কি তাত মানে গম পাওঁ যে তাত এখন ডাঙৰ খেলা এখন হয় আৰু বহুত ডাঙৰ মানে বহুত দামী গাড়ী থাকে। আৰু তাত দেখুৱাম কি গাড়ী আছে, লগতে আপোনালোকক মই ৰাসখনো দেখুৱাম, ৰাসখনৰ ভিতৰত কি আছে, কেনেকৈ কি বনাইছে। আৰু শুনিবলৈ পাইছোঁ ভিতৰত এখন ডাঙৰ চাৰ্কাছো আছে। গতিকে মই গম নাপাওঁ এইবাৰ চাৰ্কাছখন হৈছে কি নাই। গতিকে সকলোবোৰ দেখুৱাই থাকিম। ভিডিঅ'টো লাষ্টলৈকে শেষলৈকে স্কিপ নকৰাকৈ মজাকৈ চাই থাকিব। তাৰ আগত মই চিনাকি কৰাই দিছোঁ আজি মোৰ লগত কোন আছে। আজি আছে মোৰ ভাইটি বুলি বন্ধু, ওৱান অফ অনলি ফ্ৰেণ্ড প্ৰণৱ। এইফালে আছে জিতু আৰু এইফালে ভাইটি এটা আছে শুনো। তো ঠিক আছে, ভিতৰত সোমাওঁ। জাষ্ট আহি পালোঁ, জাষ্ট গেটখন দেখাই আছোঁ, এইখন গেট। হাউলি আহি পালোঁ, গাড়ী পাৰ্কিং কৰোঁ, তাৰপিছত ভিতৰত দেখুৱাই আছোঁ কেনেকুৱা কি হয়। আচ্ছা, গাড়ী পাৰ্ক কৰিলোঁ, মই দেখাই আছোঁ। তাৰ আগত মই দেখুৱাইছোঁ এই এটা মুৰ্গী এটা আছে, পুৰা ফ্ৰেছ লোকেল মুৰ্গী। চাগে লটাৰীত পাইছে হয়নে? লটাৰীত পাইছে ন? কিমান লৈছে? অ'কে, 20 টকাত পাইছে। অ'কে, এইটো 20 টকাত পাইছে। কি মজা ফ্ৰেছ হয়, এই মজা লাগিছে দেই। তো আমিও গৈলোঁ ভিতৰত, আমি যদি ট্ৰাই কৰি আছোঁ। তো তাৰ আগত মই দেখুৱাইছোঁ গাড়ীখন পাৰ্ক কৰিলোঁ মই ইয়াতে। GN পাৰ্কিং আছে, তো GN পাৰ্কিঙত গাড়ীখন পাৰ্ক কৰিলোঁ। আৰু এই পাৰ্কিঙৰ উঠাই আছোঁ। আৰু এই পাৰ্কিঙৰ দাদা আছে, স্বত্বাধিকাৰ হয়। আৰু সেই সকলোবোৰ আছে। দাদা কিমান লয় ইয়াৰে প্ৰাইচবিলাক? এনেইতো বেলেগে বেছিকৈ লৈ আছে। আমাৰ মানে আজি 5 বছৰৰ পৰা এইটো পাৰ্কিং চলি আছে। অ'কে, আমি 100 টকাই লওঁ। তাৰ কোনোবাই যদি বেছি ভিৰ হয় তেওঁ কোনোবা বেছি লয়, আমি নলওঁ। আমি এটাই ৰেট, 100 টকা, 4 টকা আৰু 50 টকা বাইকৰ। অ'কে, ঠিক আছে বাৰু। দাদা GN পাৰ্কিঙত 100 টকাকৈ চাৰ্জ লয়, আগত গ'লে 200 টকা ল'ব। গতিকে কোনোবা আহিলে জাষ্ট আপুনি টাৰ্ণিং লৈ পেলাই ইউটাৰ্ণ লৈ, এইটো মেইন হাইৱেৰ পৰা টাৰ্ণিং লৈ জাষ্ট ইউটাৰ্ণ লৈ পেলাই দেখিব GN পাৰ্কিং আছে। গতিকে কোনোবাই আহিলে দাদাক লগ কৰিব পাৰিব। আপোনাৰ নামটো কি আছিলে? নৱকলিতাক লগ কৰিব আৰু তেখেতে ধুনীয়াকৈ পাৰ্কিং ব্যৱস্থা কৰি দিব। তো ফাইনেলি মই হাউলি ৰাসত আহিছোঁ। তো মানে আহি পালোঁ জাষ্ট, আৰু দেখুৱাই আছোঁ ইয়াৰে প্ৰাইচবিলাক বা যিবিলাক দামী গাড়ী আছিলে তাৰে প্ৰাইচবিলাক, তাৰে কোন ফাৰ্ষ্ট প্ৰাইচ কেনেকুৱা, ছেকেণ্ড প্ৰাইচ কোনখন গাড়ী আছে, মই সকলোবোৰ দেখুৱাই আছোঁ। তো হাউলি ৰাসৰ ফাৰ্ষ্ট প্ৰাইজখন হৈছে এইবাৰ Audi Q3। এখন মোৰ পিছফালে আছে Audi Q3 হয় নহয়, এখন ফাৰ্ষ্ট প্ৰাইজ। আৰু ছেকেণ্ড প্ৰাইজ, থাৰ্ড প্ৰাইজ সেইফালে আছে, মই দেখুৱাই আছোঁ। অ'কে, পাব ন? বঢ়িয়া, পুৰা ফুল কনফিডেঞ্চ। ফাৰ্ষ্ট প্ৰাইজ পাব Audi Q3খন। মোৰ পিছফালে এইখন আছে MG হেক্টৰ লিখা আছে, ছেকেণ্ড প্ৰাইজ। এখন MG হেক্টৰ ছেকেণ্ড প্ৰাইজ। থাৰ্ড প্ৰাইজ হৈছে হেৰিয়াৰ, থাৰ্ড প্ৰাইজ পুৰা হেৰিয়াৰ এইখন আছে। ফ'ৰ্ডৰ আছে মহিন্দ্ৰা থাৰ। ফিফ্থত ছিক্সত আছে আপোনাৰ হোণ্ডা ক্ৰেটা। অ'কে, চিয়'ৰ আমাক থাৰ লাগে। অ'কে, ৰেঞ্জ ৰ'ভাৰো নালাগে। ক'ৰ পৰা আহিছে? মই মানসৰ পৰা আহিছোঁ। অ'কে, মানস নেশ্যনেল পাৰ্ক। অ'কে, মানসৰ পৰা আহিছে। সিহঁতে পুৰা ফুল কনফিডেঞ্চ, থাৰখন মানে লাগে। অ'কে, বঢ়িয়া, এনেকুৱা ফুল কনফিডেঞ্চ লাগে, ফুল কনফিডেঞ্চ একদম বঢ়িয়া। 7ত আছে এখন Kia Seltos। অ'কে, Kia Seltos। আৰু 8 নম্বৰত আছে আপোনাৰ এখন ভেনু। অ'কে, 8 নম্বৰত ভেনু আছে। আৰু 9 নম্বৰত আছে এইখন কি হয়, এল্টছ। অ'কে, 9 নম্বৰত এল্টছ। 10ম নম্বৰত আছে আপোনাৰ এইখন কি হয়, ছুইফ্ট ডিজায়াৰ। আৰু 11 নম্বৰত আছে আপোনাৰ নেক্সন। অ'কে, 12 নম্বৰত আছে আপোনাৰ I10। 12 নম্বৰ, 13 নম্বৰ, 12 নম্বৰতো আছে, 13 নম্বৰত আছে I10। আৰু 14 নম্বৰত আছে ৱেগনাৰ, বঢ়িয়া। 15 নম্বৰ আছে এল্টো K10। 15 নম্বৰ আছে K10 কুইড। 16, 17, 18 পূৰা কুইড আছে। আৰু সেইফালে আছে। তো এইখিনিয়ে আছিলে যিখন খেলা কথা কৈছিলোঁ, এইটোহে যে এইখিনি উপহাৰ বা এইখিনি প্ৰাইজ আছিলে। তো মোৰতো ভাগ্যত নাই, মই টিকেট পাম কি নাই। আছে লগত দুজনমান দাদা আছে, কথা পাতিম। কওক দাদা, ক'ৰ পৰা আহিছে? আমি বিজনীৰ। অ'কে, বিজনীঘাটৰ পৰা আহিছে, বহুত দূৰৰ পৰা আহিছে। কেনেকুৱা টিকেট কাটিছে? টিকেট কাটিম বুলি ভাবিছোঁ, মানে ইমান গাড়ী ৰাখি। টিকেট দি আছে নেকি? টিকেট। অ'কে, টিকেট এতিয়াও দি আছে। যদি কোনোবা টিকেট বিচাৰে টিকেট এতিয়াও ল'ব পাৰিব। মাত্ৰ 100 টকা টিকেটত ধুনীয়া ইমান দামী গাড়ী
দেখুৱাইছোঁ মই গোটেইবোৰ গাড়ী যাৰ যি লেগত আছে 100 টকাতে গোটেইবোৰ গাড়ী এয়া কৰিব গতিকে ৰিজাল্ট দিব 21ত গতিকে ট্ৰাই কৰি তাত অলপ কথা পাতি লৈছোঁ আৰু মোৰ ঘৰ মই গণেশগুৰিৰ পৰা আহিছোঁ গুৱাহাটী হয় লগ পাম আগলৈকে লগ পাম আৰু অহা বছৰ আহিলেও লগ পাম আপোনাৰ লগত ঠিক আছে তাৰ আশাৰে আজিলৈ এৰিছোঁ লগ ভালকৈ আপোনাৰ চেনেল আপোনালোকে ছাবস্ক্ৰাইব কমেণ্ট আৰু লাইক কৰি দিওঁ বুলি মই অনুৰোধ একদম আপোনালোকৰ আৰু মই নিজে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব একদম বঢ়িয়া ধন্যবাদ আপোনাক দিছে ধন্যবাদ আপোনালোকৰ আশীৰ্বাদে মানে বহুত ওপৰলৈ যাব সহায় কৰিব ঠিক আছে দাদা এৰিছোঁ ঠিক আছে বঢ়িয়া 95 সংখ্যাক হাউলি ৰাস মহোৎসৱ উদযাপন সমিতি গতিকে ধুনীয়াকৈ ভিতৰত গৈ আছোঁ দেখুৱাই আছোঁ ভিতৰত কেনেকুৱা কি ডেক'ৰেশ্যন কৰিছে সকলোবোৰ দেখুৱাই আছোঁ মই মজাকৈ চাই থাকিব লাষ্টলৈকে সঁচাকৈ মজা লাগিছে সোমাই পেলাই এণ্ট্ৰি কৰিলোঁ ভাইটি এজন আছে সমনীয়া বুলিয়ে কওঁ তেখেতে হাউলি ৰাসখনৰ বিষয়ে অকণমান ক'ব বা তেখেতে মানে ঘৰো ইয়াতে হয় হাউলি ৰাসটো হৈছে মানে ঐতিহ্যমণ্ডিত মানে এটা ৰাস মহোৎসৱ অ'কে ৰাস মহোৎসৱ চলি আহিছে মানে আচ্ছা মানে পৰম্পৰাগতভাৱে মানে আপোনাৰ যিমান মানে বছৰ মানে পাৰ হৈ গৈ আছে মানে উন্নত মানৰ মানে আপোনাৰ ধৰক মানে মূৰ্তি প্ৰদৰ্শন হওক বা তেনেকুৱা ধৰণৰ মানে বিভিন্ন ধৰণৰ বাণিজ্য মেলা হওক মানে উন্নত মানৰ বস্তুবিলাক আহি আছে মানে আৰু মেইন মানে আপোনাৰ হাউলি ৰাস বুলি কোৱাৰ লগে লগে মানে মেইন আকৰ্ষণ হৈছে আপোনাৰ যিটো মানে আপোনাৰ মেইন মণ্ডপটো মানে মেইন মন্দিৰটো মানে পিছফালে আছে সেইটো মানে মেইন আকৰ্ষণটো মানে এতিয়া বৰ্তমান আপোনালোকে দেখা পাব এতিয়া বৰ্তমান আপোনালোকে মূৰ্তিবিলাক দেখা পাব নেক্সট আপোনালোকে যিটো মানে মন্দিৰটো দেখা পাব সেইটো মানে আছে অ'কে তো ঠিক আছে ক'লে মেইন আকৰ্ষণ হৈছে পিছফালৰ মন্দিৰটো তো এতিয়া মূৰ্তিবোৰ দেখুৱাই যাওঁ কেনেকুৱা কি মূৰ্তিবোৰ আছে তাৰপিছত মন্দিৰটো দেখুৱাই আছোঁ ৰামায়ণ দেখিছোঁ মহাভাৰত দেখিলোঁ সীতাক হৰণ কৰা তো তাৰ দৃশ্যতে ইয়াতে মানে দেখুৱাই দিয়া হৈছে সেইটো দেখুৱাইছোঁ এইটো হৈছে সীতা হৰণ মোৰ পিছফালে আছে মহাভাৰতে কুৰুক্ষেত্ৰ ৰণ যিটো 18 দিনীয়া পূৰা একেৰাখে হৈছিলে তো সেই বস্তুটো ইয়াতে অকণমান সৰু সুৰাকৈ দাঙি ধৰা হৈছে পূৰা যিটো কুৰুক্ষেত্ৰ ৰণ আছিলে 18 দিনীয়া কাৰ্যসূচী তো সেই ৰণৰ অলপ মানে ইয়াত দাঙি ধৰা হৈছে দেখুৱাইছোঁ মই তো হাউলিত আহি দেখিলোঁ অসমীয়া সংস্কৃতিৰ যিটো আদিম যুগৰ পৰম্পৰাগত ইয়াত ধুনীয়াকৈ দাঙি ধৰিছে মই দেখুৱাইছোঁ শ্ৰীমন্ত শংকৰদেৱৰ পৰা আদি কৰি হৰিদেৱ ফাৰ্ষ্ট আছে শ্ৰীমন্ত শংকৰদেৱ নেক্সট শ্ৰী হৰিদেৱ আছে থাৰ্ডৰ আছে শ্ৰী দামোদৰ দেৱ আৰু ফ'ৰ্থৰ আছে মহাদেৱ মাধৱদেৱ তো ভাল লাগিছে সঁচাকৈ যিটো অসমীয়া সংস্কৃতি আদিম যুগৰ ইয়াত ধুনীয়াকৈ সজাই ৰাখিছে সঁচাকৈ বেছি ভাল লাগিছে আৰু ফালে আছে লাষ্টত বৰপেটাৰ সত্ৰাধিকাৰ আছিলে তেখেতে ৰিচেণ্টলি মৃত্যুবৰণ কৰিছে 22 অক্টোবৰ লিখা আছে মই দেখুৱাইছোঁ ইয়াৰ পৰা চাগে জুমিং কৰিব নোৱাৰি দেখুৱাইছোঁ 22 অক্টোবৰ 2022 তো তাৰপিছত আহিলোঁ য'ত মেইন ৰাসখন হয় ঐতিহ্যমণ্ডিত ৰাসখন ইয়াতে হয় মোৰ পিছফালে দেখিছে ধুনীয়াকৈ সজাই ৰাখিছে সদায় প্ৰত্যেক বছৰে এনেকৈ সজায় এইবাৰ অলপ বেছি ধুনীয়া লাগিছে কাৰণ যোৱা 2 বছৰ মই অহা নাছিলোঁ আৰু দেখা নাছিলোঁ কৰোণাৰ কাৰণে সকলোৱে গম পায় যোৱা 2 বছৰ ৰাস হোৱা নাছিলে চাগে লাষ্ট ইয়াৰ হৈছিলে মই অহা নাছিলোঁ তথাপিও মই এইবাৰ দেখুৱাইছোঁ ধুনীয়াকৈ সজাই ৰাখিছে আৰু মেইন ৰাসখন ইয়াৰ ভিতৰতে হয় ইয়াত লিখা আছে 95 মই দেখুৱাইছোঁ এক ছেকেণ্ড মই দেখুৱাইছোঁ 95 হাউলি ৰাস মহোৎসৱ ৰাসখনৰ মেইন ভূমিকা বুলি ক'লে মোৰ পিছফালে দাঙি ধৰা হৈছে কৃষ্ণ যালৈ গোপিনীসকলৰ লীলা কৰিছিলে সেইবোৰ ইয়াত ধুনীয়াকৈ দাঙি ধৰা হৈছে মই দেখুৱাইছোঁ বাৰু এই দেখুৱাইছোঁ যিহেতু 116জনী গোপিনীৰ লগত 16 গোপিনীৰ লগত তেখেতে লীলা কৰিছিলে ইয়াত ধুনীয়াকৈ এটা প্ৰদৰ্শন দাঙি ধৰা হৈছে আগফালেও আছে মই আগফালে গৈ আছোঁ বাৰু
এজন আছে মোৰ লগত তোমাৰ শাৰিফুল ইছলাম অ'কে চাৰিফুল ইছলাম আহিছে ক'ত ঘৰ হাউলিতে অ'কে হাউলিতে ঘৰ তেখেতে হোষ্টেলত পঢ়ি আছে ক্লাছ 12ত কোন কলেজত ৰামৰাজান একাডেমি অ'কে ৰামৰাজান একাডেমীত পঢ়ি আছে আৰু ভাইটিৰ লগত কথা পাতি ভাল লাগিলে আৰু কেতিয়া আহিছা আহিছোঁ 10টা মান বজাত অ'কে 10টা বজাতে আহিছে আমি একেলগে আহিছোঁ কেতিয়া যাবা যাম আৰু অলপ পিছত ৰাস চাই কেনেকুৱা লাগিল ভালে লাগিছে অ'কে প্ৰত্যেক বছৰে আহা এই 2 বছৰটো অহা নাই 2 বছৰ কাৰণে সকলো আহিব পৰা নাছিলে কাৰণ কৰোণা সময় চলি আছিলে 2 বছৰ কোনো আহিব পৰা নাছিলে তো এই বছৰ মই যিখিনি দেখুৱাইছোঁ সকলোবোৰ মানে ভালে লাগিছে তো ভাইটিৰ ৰাস চাব আহিছে হোষ্টেলৰ পৰা আহিছে হোষ্টেলৰ পৰা আহিছে নহয় জানো অ'কে হোষ্টেলৰ পৰা আহিছে গেট বন্ধ নকৰিব জানো নহয় ছাৰসকলে পাৰ্মিশ্যন দিছে অ'কে ছাৰৰ পৰা পাৰ্মিশ্যন লৈ আহিছে দেই স্পেচিয়েলি ঠিক আছে গোটেইকেইটা আহিছোঁ অ'কে গোটেইকেইটা তোমালোকৰ গ্ৰুপ বান্ধি আহিছা মানে আছে ইয়াতে আছে গোটেইকেইটা আছে গোটেইকেইটা ইয়াতে আছে অ'কে তেখেতে হোষ্টেলৰ পৰা স্পেচিয়েলি গ্ৰুপ বান্ধি আহিছে লগ হ'ব মাজে মাজে লগ হৈ থাকে তো যি নহওক ভাইটিক লগ কৰিবলৈ ভাল লাগিলে ঠিক আছে লগ পাম দিয়া অ'কে আৰু মোৰ পিছফালে আছে দুৰ্গা মাৰ পৰা আদি কৰি জ্যোতি প্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ তাৰপৰা ভূপেন হাজৰিকা ঋষি দাস মণিধৰ শৰ্মা মধু বৈশ্য সঁচাকৈ তেখেতসকলে যে স্মৰণ কৰি মূৰ্তিবোৰ ইয়াতে ৰাখিছে সঁচাকৈ বহুত বেছি ভাল লাগিছে তো আদি মানে আগলৈকে যাতে এনেকৈ মূৰ্তিবোৰ সজাই ৰাখে মই তাৰে কামনা কৰোঁ যাতে নেক্সট ইয়াৰ আহিলে যাতে সদায় এনেকৈয়ে দেখা পাওঁ নেক্সট ইয়াৰো মই সেইটো কামনা কৰিছোঁ পুনৰ আকৌ এবাৰ দেখুৱাইছোঁ আৰু এইফালে আছে বাংকুধৰ পথৰ পৰা শুৱলবট মুৰুগাৰ পথ বকুলৰ পথ আৰু লাষ্টত আছে কংসবৰ আছে লাষ্টত কংসবৰ আছে কংসজনাকে বধ কৰিছিলে কৃষ্ণৰ কাহিনী হৈ পেলাই বধ কৰিছিলে সেইটো হিচাপ কৰি ইয়াত তুলি ধৰা হৈছে তো সঁচাকৈ বহুত বেছি ভাল লাগিছে আশা কৰোঁ যাতে আগৰবাৰ আহিলে যাতে এনেকৈ দেখা পাওঁ যাতে ইয়াতে বেছিকৈ ভালকৈ দেখা পাওঁ তো তাৰে কামনা কৰিছোঁ আৰু এতিয়া চাৰ্কাছত গৈ আছোঁ ৰাসৰ চাৰ্কাছত পূৰা ৰেষ্টুৰেণ্ট আছে সকলোবোৰ দেখুৱাই আছোঁ যিহেতু ব্ৰেক ডান্সটো মানে দূৰৰ পৰা দেখুৱাত প্ৰব্লেম হৈছিলে গতিকে মই ওচৰতে দেখুৱাইছোঁ কেনেকুৱা কি ব্ৰেক ডান্স হয় কেনেকৈ মানুহ নাচি থাকে অট'মেটিকেলি জাষ্ট বহিলে হ'ল ধুনীয়াকৈ অট'মেটিকেলি পূৰা মজাকৈ নাচি থাকিব মজাকৈ জাষ্ট মই উঠিবলৈ অহা নাই জাষ্ট দেখুৱাইছোঁ কেনেকৈ মানুহবোৰ নাচি থাকে জাষ্ট অকল বহিলে হ'ল তো ধুনীয়াকৈ মানুহবোৰে অট'মেটিকেলি নাচি আছে এই কি শুনি দিছে দেই এখন খালী গ'ল দেই এটা খালী গ'ল এই মজাৰে ঘূৰি দিছে কিমান সময় ঘূৰে আচ্ছা ইয়াতে 100 ৰাউণ্ড ঘূৰাই দেই 100 ৰাউণ্ড ঘূৰাই ইয়াতে তো নাজানো কেনেকুৱা লাগিছে সিহঁতক শুনি পেলাই মন্তব্য ল'ব নোৱাৰোঁ কাৰণ এবছৰ জেগা বেয়া হৈছে যদি কোনোবাই হেলিকপ্টাৰত যায় অকল 30 টকা ঠিক আছে অনলি 30 ৰুপিজত দিল্লীৰ পৰা মুম্বাই যাওক কলিকতা যাওক ধুনীয়াকৈ যাব পাৰি অকল 30 টকাতে ধুনীয়াকৈ যাব পাৰি এই চাওক ভাইটি এজনে ধুনীয়াকৈ বহি আছে এই মজাকৈ বহি আছে কেনেকুৱা লাগিছে পূৰা মজাকৈ বহি আছে ইয়াতে তাকে দেখুৱাইছোঁ অকণমান It's like a wave. Wow, কি ধুনীয়াকৈ সজাইছে তাৰাতে wow সঁচাকৈ বহুত ভাল লাগিছে ন wow এনেকৈ মজাকৈ ধুনীয়াকৈ ঢৌ নিচিনাকৈ ঢৌ টাইপৰ নিচিনাকৈ খেলিছে ইয়াতে মজাকৈ মজা লাগিছে তো মজা লাগিছে দেই এইটো আৰু মোৰ ঠিক পিছফালে আছে এখন মজা পাণৰ দোকান এইখন মজাকৈ পূৰা যি লাগে 120ৰ পৰা মজাকৈ চাই আছে অ'কে ফায়াৰ পানৰ পৰা আদি কৰি আৰু কি আছে অঁ চকলেট পান আৰু কি আছে ओके चॉकलेट पान আছে ओके আৰু ओके মেনু আছে ইয়াতে बनारसी पान ओके नॉर्मल যেটো জর্দা পান এটো পাবো बनारसी স্পেশাল পাবো ओके ফ্রুট পান পাবো ম্যাঙ্গো স্ট্রবেরি ব্লুবেরি পাবো কোকোনাট পাবো ফ্রুটত চকলেট পাবো হোয়াইট চকলেট মিল্ক ডার্ক ओके আৰু ফায়ার পান পাবো চকলেট কোটেড পান পাবো এইটো চকলেট কোটেড পান ফায়ার পান চকলেট
কটেড পান ফায়াৰ পান কিমান ফায়ার পান 50 টাকা অ'কে ইয়াতে ফায়াৰ পান 50 টকা যদি কোনোবাই আহে ইয়াতে ফায়াৰ পান খাব পাৰিব তো দোকানটোৰ নাম কি আছিলে বানারসি ফায়ার পান অ'কে বানাৰসী ফায়াৰ পান আছে ইয়াতে অ'কে এতিয়া মই লাইভতে দেখাইছোঁ ফায়াৰ পান গৈ আছে দেই দাদাজনক লাইক দি দিব দাদা লাইক দি দিব কেনেকুৱা লাগিছে মজা লাগিছে একদম বঢ়িয়া তো দাদা ফায়াৰ পান খাইছে মজা লাগিছে আপোনালোকে যদি কোনোবা আহি ফায়াৰ পান খাব পাৰিব আৰু দাদা এজন আছে তেখেতেও ফায়াৰ পান খাব গতিকে তেখেতৰো গৈ আছে লাইভটো আপোনালোকে চলাই দাদা এটা লাইক দি দিব হ্যাঁ ভিডিও করতে আছে এটা লাইক দি দিব আগুৱাই দিওঁ এই মজা দাদা কেনেকুৱা লাগিছে দাদা মজা লাগিছে খাই পেলাই অ'কে এতিয়া প্ৰথমে এটা ফায়াৰ পেন ট্ৰাই কৰিব সেইটো দেখুৱাই আছোঁ মজা 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 কেনে মজা এইটো কি হয় অ'কে কেনেকুৱা মই আগতে কৈছোঁ এতিয়াও কওঁ যদি কোনোবাই ফায়াৰ পান খাব বিচাৰে ইয়াতে আহক আৰু মজাকৈ পুৰা টেষ্টি হয় ইয়াতে খাই পেলাই কৈছোঁ ভাইটিজনে গতিকে ভ্যারাইটি সব পান পাবো অ'কে আমি রাখত প্রথম টাইম ফার্স্ট টাইম আহিছো আপনি চকলেট পান পাবো চকলেট কটেড পান পাবো সিলভার কটেড পান পাবো ইয়াতে নেক্সট আপনি পাবো বানারসি মিঠা পাবো পিছত বানারসি মিঠা আমার একচুয়ালি গুৱাহাটী কনসেপ্ট আছে হায়দৰাবাদত আছে দিল্লীতো আছে আমাৰ আমি হাউলি ৰাখত ফাৰ্ষ্ট টাইম আহিছো আপোনালোকে ভাল লাগিলে আৰু ইয়াত আৰু ফাৰ্ষ্ট টাইম আহিছে গতিকে ধুনীয়া ধুনীয়া আইটেম আছে ইয়াতে যদি আহক ইয়াতে আগতে দেখুৱাই আছোঁ আচ্ছা এটা মোক গিফ্ট কৰিছে চকলেট পান এটা অ'কে এইটো মোক গিফ্ট কৰিছে মই লৈছোঁ আৰু দাদাক থেংক ইউ কৈছোঁ আপোনালোকে আহে সদায় থাকক উজ্জ্বল হওক মই তাতে কামনা কৰিছোঁ এই ৰাসত নাই কি মানে জোতাৰ পৰা আদি কৰি সকলোবোৰ আছে ইয়াতে ধুনীয়া জোতাবোৰ ৰাখিছে ইয়াতে আৰু নেক্সট আছে এটা কম্বল ঠাণ্ডাৰ দিন আহি আছে গতিকে ইয়াৰ পৰা কম্বললৈ যাব পাৰে আৰু এইফালে আছে হাফ পেণ্ট কিন্তু এটা কথা হাফ পেণ্ট এটা কাম নাই কাৰণ এতিয়া ঠাণ্ডাৰ দিন আহিছে হাফ পেণ্ট কাম নাই যি নহওক এইফালে টি চাৰ্টৰ পৰা আদি কৰি চাৰ্টৰ পৰা কিন্তু 100 টকাত আছে দেই মজাকৈ ধুনীয়া চাৰ্ট বেছি বেয়া নহয় অকল 100 টকা প্ৰাইচ 100 ৰুপিজ হয় এইফালে 200 ৰুপিজ এই ট্ৰেক পেণ্ট এইকেইটা তো ট্ৰেককেইটা বেয়া লগা নাই ভাল লাগিছে মজা আছে ট্ৰেক পেণ্ট ওপৰ আছে এইবিলাক ছোৱালীবিলাকৰ কাৰণে আছে আমাৰবিলাক নহয় এইবিলাক এইবিলাক হাফ পেণ্ট আছে হাফ পেণ্ট অনলি 100 ৰুপিজ মজা এইফালে ফ্ৰক আছে এইফালে মানে বহুত বস্তু আছে দেখাই শেষ কৰিব নোৱাৰিম বহুত বস্তু মোৰ পিছফালে আছে এখন ৰেষ্টুৰেণ্ট ধুনীয়া ৰেষ্টুৰেণ্ট পপুলাৰ ফাষ্ট ফুড কৰ্ণাৰ এইখনত খাব লাগিব কিন্তু এতিয়া নাখাওঁ যিহেতু ৰাসৰ ভালদৰে চোৱা হোৱা নাই খাম অলপ দেৰিকৈ খাই আছোঁ কাৰণ ইয়াত আহিলেতো একো নোহোৱাকৈ যাব নোৱাৰি খাম অলপ দেৰিকৈ খাই আছোঁ আৰু কি হয় সেইটো দেখুৱাই আছোঁ মই জাষ্ট অলপ বাহিৰৰ পৰা দেখুৱাই আছোঁ যিহেতু বাহিৰৰ পৰা দেখা পায় এই ধুনীয়াকৈ সজাই ৰাখিছে এইবিলাক চাওমিনৰ পৰা আদি ধুনীয়াকৈ আছে এইখন এখন ৰেষ্টুৰেণ্ট আছে অকল ফুড কৰ্ণাৰে নহয় এখন আছে আপোনাৰ বাঁহৰ চুঙাত হাঁহৰ মাংস তো সঁচাকৈ বাঁহৰ চুঙাত হাঁহৰ মাংস খোৱাটো সঁচাকৈ মানে খাই পোৱা নাই খাম আজি অকণমান দেৰিকৈ খাই আছোঁ অ'কে থেংক ইউ অকণমান দেৰিকৈ বাঁহৰ চুঙাত হাঁহৰ মাংস খাই আছোঁ দেখুৱাই আছোঁ বাঁহৰ চুঙাত হাঁহৰ মাংস কেনেকুৱা হয় আৰু মই কথা কৈছোঁ এজন দাদাই ইয়াতে ৰুটি বেলি আছে দাদা এই কেনেকুৱা হয় প্ৰাইচবিলাক ইয়াতে কিমান হয় বাঁহৰ মাংসত হাঁহৰ চুঙা এটা 300 টাকা অ'কে ফুল প্লেট 300 টাকা আৰু হাফ অ'কে হাফ 150 ফুল 300 টকা বা বাঁহৰ চুঙাত হাঁহৰ মাংস তো ফাইনেলি এটা মুৰ্গী পাইছোঁ এই মজা দিব দিয়া পেকিং কৰি আছে আৰু এইফালে আৰু এটা আছে এইফালে পাইছে অলৰেডি এটা আৰু জাষ্ট এটা পালে এইমাত্ৰ এইটো কি হয় ভাবা পিঠা মজা ধোঁৰা আমি যে খাওঁ বস্তু ৰাতিপুৱা যে খাওঁ কেতিয়া মনেও কৰিব গ'লে ধোঁৱা পিঠা যে ওলাই থাকে ধোঁৱাটো টেকলি পিঠা বুলি কোৱা যায় আমি ৰাতিপুৱা সেই বস্তু টেকলি পিঠা পূৰা মজাকৈ টেকলি পিঠা সৰু চাপৰি পিঠাটো মজাকৈ ইয়াতে পাই যাব দেখুৱাইছোঁ পূৰা মজাকৈ ধোঁৱা এটা ওলাই আছে দেখিছে নহয় কি মজা চালিয়ে ধোঁৱা এটা ওলাই আছে এইবোৰ হৈছে চাটনি আচ্ছা
কফি পায় নেকি ইয়াতে? অ'কে বঢ়িয়া। এইটো লৈছোঁ এটা কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। ইয়াত থৈছোঁ এতিয়া নলওঁ, যেতিয়া ঘূৰি ল'ম গোটেইখিনি সকলোবোৰ দেখুৱাই আছোঁ। ঘূৰি পেলাই এটা ল'ম, মানে হনুমানে গদা যেনেকৈ লৈছিলে ইয়াতে, গদা এটা আছে ইয়াতে লৈ আছোঁ। এতিয়া নলওঁ, আগতে ঘূৰি লওঁ, নহ'লে যদি লওঁ ক'ত লৈ ফুৰাম। গতিকে আগতে থৈ দিছোঁ ইয়াতে, ঘূৰাই আছোঁ। আৰু পিছফালে আছে চাৰ্কাছ, ডাঙৰ চকৰিটো। ৰাসত আহিলে, ৰাস বা পূজাত আহিলে জিলাপি টেষ্ট নকৰে ঘৰত কেনেকৈ যাওঁ। গতিকে জিলাপিখন টেষ্ট কৰি লওঁ। টেষ্ট কৰিছে অলৰেডি, মই টেষ্ট কৰা নাই। কেনেকুৱা লাগিছে? মজা লাগিছে। গতিকে মানে ভয় লাগে, নুঠোঁ মই ইয়াতে। মই আপোনালোকে দেখুৱাইছোঁ, এইটো চকৰি আছে ইয়াতে, কিন্তু বৰ্তমান ঘূৰা নাই, খালী হৈ আছে। মানুহবোৰত বহি আছে, কিন্তু তথাপি ঘূৰা নাই, চাগে খালী হৈ আছে। হ'ব, ৰাসত আহিছোঁ, গতিকে জিলাপি টেষ্ট নকৰে ঘৰত নাযাওঁ, টেষ্ট কৰি লয় কেনেকুৱা হয় জনাই আছোঁ। মাতিম আহৰ দেই। মজা লাগিছে। গতিকে এইটো মানে ৰাস বা দুৰ্গা পূজা আধৰুৱা হয়। গতিকে এইটো খাব লাগিব, খাই লওঁ। ঘৰৰ কাৰণে লৈছোঁ, বান্ধিলগীয়া সময়। সঁচাকৈ মজা লাগিছে দেই। তো ফাইনেলি কালি ৰাসখন চালোঁ আৰু সঁচাকৈ বহুত বেছি ভাল লাগিছে। নেক্সট ডে আৰু আহিম, যদি একো বেমাৰ চেমাৰ বা কোনে নাহে। আশা কৰোঁ ভিডিঅ' চাই সকলোৱে চাগে ভাল পাইছে, আৰু লাইক কৰি কমেণ্ট কৰি জনাব ভিডিঅ' চাই কেনে পালে। তো শেষত হাউলি বাই বাই, আৰু আহিম আকৌ নেক্সট ডে আকৌ আহিবলৈ চেষ্টা কৰিম। আৰু শেষত যোৱাৰ আগত পুনৰবাৰ যিবিলাক গাড়ী আছে থাৰৰ পৰা হেৰিয়াৰ এখন MC হেক্টৰ কেয়াটাৰ পৰা আদি কৰি বহুত ধৰণৰ গাড়ী আছে। মাত্ৰ 100 টকা টিকেট, যদি কোনো টিকেট কাটা নাই এতিয়াও আছে, টিকেট আছে, এতিয়া টিকেট কাটিব পাৰে। তো শেষত এটাই কথা কওঁ, হাউলি বাই বাই। এতিয়া ভাল লাগিল, সঁচাকৈ আহি ভাল লাগিল। গতিকে কেনেবালে ক'ব আকৌ ভিডিঅ' চাই পেলাই। গতিকে ঠিক আছে, হাউলি বাই বাই। নেক্সট ডে আকৌ লগ পাম। গতিকে আগৰ ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ ইমানতে আহিছোঁ। বাই বাই।